নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই নতুন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত আমি যিটো টপিকৰ ওপৰত আলোচনা কৰিবলৈ আহিছোঁ, আপোনালোকে নিশ্চয় থাম্বনেল আৰু টাইটেল চাই ইতিমধ্যে অৱগত হৈছে। তো আজি আমি এইটো ভিডিঅ'ৰ মাধ্যমত আমি আপোনালোকক দেখাই দিম। তো আপোনালোকে যদি এখন চলাৰ ল'ব বিচাৰে, অসম চৰকাৰৰ চলাৰ আঁচনি যদি আবেদন কৰিব বিচাৰে চলাৰৰ কাৰণে, আপোনালোকে কেনেকৈ আবেদন কৰিব সেইটো প্ৰচেছ আমি আপোনালোকক এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম। ঠিক আছে, তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট থাকিল, যদি মোৰ এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থবা। তো আজি আমি এইটো ভিডিঅ'ৰ মাধ্যমত আমি আপোনালোকক দেখাই দিম। প্ৰথমতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ঠিক আছে, তো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে এটা ইউজাৰ আই ডি আৰু পাছৱৰ্ড পাব। সেই ইউজাৰ আই ডি আৰু পাছৱৰ্ড দি লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, তো আপোনালোকক সুবিধাৰ্থে আমাৰ ডেছক্ৰিপশ্যনত এটা লিংক পাব, সেইটো লিংকত ক্লিক কৰি আপোনালোকে ডাইৰেক্ট এইটো পেজত আহিব পাৰিব। ঠিক আছে, তো পেজটো আপোনালোকে চাই লওক, ডাইৰেক্ট এইটো পেজত আহিব পাৰিব। এইটো পেজত অহাৰ পিছত আপোনালোকে ইয়াতে চিম্পলি দেখা পাব ৰদালি APDCL। আপোনালোকৰ যদি বিদ্যুৎ কানেকশ্যন আছে তেনেহ'লে আপোনালোকে এই আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব। ঠিক আছে, আমাৰ ডেছক্ৰিপশ্যনত লিংকত ক্লিক কৰি আপোনালোকে এইটো পেজত আহিব। তাৰপিছত আপোনালোকে চিম্পলি তলৰ ফালে অলপ স্ক্ৰল কৰিব। তো স্ক্ৰল কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাব ৰেজিষ্ট্ৰেশ্যন, লগ ইন। ইয়াতে বহুত ধৰণৰ আৰু অপশ্যন আছে। প্ৰথমতে আপোনালোকে ইয়াতে দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে ইয়াতে আপোনালোকে চিম্পলি এটা ক্লিক কৰিব ৰেজিষ্ট্ৰেশ্যনত। তো ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত পেজটো এনেধৰণৰকৈ অ'পেন হ'ব। আপোনালোকে ইয়াতে দেখা পাব কনজিউমাৰ আৰু ভেণ্ডৰ। আপোনালোকে চিম্পলি ইয়াতে দেখা পাইছে কনজিউমাৰ, ইয়াতে চিম্পলি আপোনালোকে এটা ক্লিক কৰি দিব। কনজিউমাৰত ক্লিক কৰিব। তো কনজিউমাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত পেজটো এনেধৰণৰকৈ অ'পেন হ'ব। ঠিক আছে, আপোনালোকে পেজটো ভালকৈ চাই লওক। ইয়াতে কনজিউমাৰ ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত আপোনালোকে ইয়াতে প্ৰথমতে যিয়ে আবেদন কৰিব তাৰ ফুল নামটো ইয়াতে বহাই দিব। তাৰপিছত ইয়াতে ইমেইল ID বহাই দিব। তাৰপিছত ইয়াতে কনজিউমাৰ নাম্বাৰ আপোনালোকৰ APDCLৰ যি বিলৰ কাগজ আছে সেইটো কাগজত কনজিউমাৰ ID পাই যাব। ঠিক আছে, সেইটো কনজিউমাৰ নাম্বাৰ ইয়াতে চাই বহাই দিব। তাৰপিছত ইয়াতে আপোনালোকে দেখা পাইছে ছিলেক্ট সাব ডিভিশ্যন। ইয়াৰ পৰা আপোনালোকৰ নিজৰ সাব ডিভিশ্যনবিলাক ছিলেক্ট কৰিব। আপোনালোকৰ সাব ডিভিশ্যন ক'ত হয় ইয়াতে ছিলেক্ট কৰিব। ঠিক আছে, তো তাৰপিছত ইয়াতে আপোনালোকে ইয়াতে এটা মোবাইল নম্বৰ, আপোনালোকৰ মোবাইল নম্বৰ দিব। যিটো মোবাইল নম্বৰ এক্টিভ হয় সেইটো মোবাইল নম্বৰ ইয়াতে এণ্টাৰ কৰি দিব। তাৰপিছত ইয়াতে এড্ৰেছ, আপোনালোকৰ ফুল এড্ৰেছ ইয়াতে লিখি দিব। তাৰপিছত আপোনালোকৰ এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। ইয়াতে এটা আপোনালোকে পাছৱৰ্ড ক্ৰিয়েট কৰিব। প্ৰথমতে আপোনালোকৰ পাছৱৰ্ডটো কেনেধৰণৰ হ'ব আমাৰ স্ক্ৰীণত আমি দেখাই দিছোঁ। এনেধৰণৰকৈ আপোনালোকে পাছৱৰ্ডটো ক্ৰিয়েট কৰিব, যিকোনো পাছৱৰ্ড। তাৰপিছত ছেম পাছৱৰ্ড ইয়াতে আকৌ কনফাৰ্ম পাছৱৰ্ড লিখি দিব। ঠিক আছে, তো কনফাৰ্ম পাছৱৰ্ড লিখাৰ পিছত ইয়াতে আপোনালোকে দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন। তো ৰেজিষ্ট্ৰেশ্যন বটনত ক্লিক কৰিব। তো ৰেজিষ্ট্ৰেশ্যন বটনত ক্লিক কৰাৰ পিছত আপোনালোকে নিজৰ ইউজাৰ আইডিটো ইয়াতে দেখা পাব। ঠিক আছে, এনেধৰণৰকৈ আপোনালোকে এটা ইউজাৰ ID পাব আৰু আপোনালোকে যিটো পাছৱৰ্ড ক্ৰিয়েট কৰিছিল সেইটো পাছৱৰ্ড লৈ আপোনালোকে লগ ইন কৰিব লাগিব। ঠিক আছে, তো লগ ইন কৰাৰ পিছত আপোনালোকৰ যি ফৰ্ম হয় সেই ফৰ্মখন ফিল আপ কৰি আপোনালোকে আবেদন কৰিব পাৰিব। ঠিক আছে, তো যদি আমি আপোনালোকক সেই আবেদন কেনেকৈ কৰে গোটেইখিনি প্ৰচেছ যদি একেটা ভিডিঅ'ত দেখাই দিওঁ তেনেহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। সেইকাৰণে আজি আমি আপোনালোকক দেখাই দিলোঁ কেনেকৈ প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। ঠিক আছে, তো ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি আপোনালোকক দেখাই দিম আপোনালোকে কেনেকৈ আবেদন কৰিব ফুল প্ৰচেছ। আৰু আপোনালোকে কমেণ্ট কৰিব, যদি আপোনালোকক সেই ভিডিঅ'টো লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব, আমি আপোনালোকৰ কাৰণে সেইটো ভিডিঅ' বনাই আপোনালোকক দেখাই দিম। ঠিক আছে, তো আজি আমি আপোনালোকক এইখিনি দেখাই দিলোঁ আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। ঠিক আছে, তো আপোনালোকে যিটো ইউজাৰ ID আৰু যিটো পাছৱৰ্ড বনাইছে সেই ইউজাৰ ID আৰু পাছৱৰ্ডটো লিখি ৰাখক, নহ'লে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখক। ঠিক আছে, তো আমি আপোনালোকক এইখিনি আজি দেখাই দিলোঁ। তো আজিৰ ভিডিঅ'টো আমি এইখিনিতে সমাপ্ত কৰিছোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যদি আপোনালোকে সেইটো ভিডিঅ' পাবলৈ বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিৰ ভিডিঅ'টো আমি এইখিনিতে সমাপ্ত কৰিছোঁ। থেংক ইউ ছ' মাছ।